ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া আমি ওলালোঁ আজি কিবা এটা খাওঁগৈ বুলি এখন ৰেষ্টুৰেণ্টলৈ, মানে আমাৰ ঘৰৰ ওচৰতে মানে কলাবাৰীত এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে। ভাবিলোঁ তালৈকে যাওঁ, দেহাহঁতক থৈ পেলাই স্কুলত থৈ আহিলোঁ আৰু এয়া ৰেষ্টুৰেণ্ট গৈ পালোঁগৈ। তাৰপিছতে এয়া কিবাকিবি অৰ্ডাৰ দিলোঁ আৰু দি পেলাই এয়া গোটেইকেইজনী কথা পাতি বহি আছোঁ আৰু এয়া লেমন ট্ৰি আহি গ'ল খাবলৈ। তাৰপৰা খাই বৈ ল'লোঁ, ফটো চটোও মাৰিলোঁ আৰু মাৰি কথা বতৰা পাতিলোঁ। পাতি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন, এইফালে এখন দীঘল দলং দিয়া আছে, তাৰ মাজেদি আপোনালোকে আহিব লাগে আৰু এইফালে ৰাস্তাটো কাষতে হয় বাৰু। তাৰপিছতে এইফালে চাওকচোন, গোটেইখিনি বাঁহেৰে বনাইছে, ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ ৰেষ্টুৰেণ্টখন। তাৰপিছতে এইফালে ওপৰত দেখিছেনে মৰম লগাকৈ টুকুৰা চৰাই বাঁহ দুটাও সজাই থৈছে, ইমান মৰম লাগিছে। টুকুৰা চৰাই বাঁহ আজিকালি যে নেদেখাই হ'লোঁ আৰু দেই। তাৰপিছতে এইফালে আমাৰ খোৱাৰ অৰ্ডাৰ আহি গ'ল আৰু ধুনীয়াকৈ আমি খাই বৈ ল'লোঁ। এইফালে দেখিছেনে গোটেইকেইজনীয়ে সদায় ভাবি থাকোঁ আহিম আহিম বুলি, কিন্তু অহা তেনেকৈ নহয়। মানে দেহাহঁতকতো স্কুলত থৈ পেলাই মানে বহিয়ে থাকোঁ আৰু আমি একেবাৰে লৈ আহোঁ আৰু এইফালে খাই বৈ আমি ওলাই আহিলোঁ আৰু আকৌ দেহাহঁতক আনিবলৈ বুলি স্কুললৈ যাবগৈ লাগিব। সেইবাবে টমটমৰ কাৰণে ৰখি আছোঁ। আজিলৈ আহিছোঁ বাৰু, ভাল লাগিলে লাইক কমেণ্ট ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।